মজা টিকা বিষ হৈ গৈছে সৰি বেবি হেদিয়া হেদিয়া আমি এতিয়া গুৱাহাটীলৈ আহি আছোঁ ভাবিলোঁ যে বহুত দিন ভিডিঅ' দিয়া হোৱা নাই গতিকে ভিডিঅ' এটা বনাই কালিলৈ ৰেলৱে RRB NTPCৰ এক্সাম ভাবিছিলোঁ কাইলৈ মৰ্ণিং ৰাতিপুৱা গুচি আহিম গুৱাহাটীলৈ বাট যেতিয়া আমি ৰিপৰ্টিং টাইমটো চালোঁ 7:30 ৰিপৰ্টিং টাইম দিয়া হৈছে গতিকে আমি আজি সন্ধিয়া 3টামান বজাতে ঘৰৰ পৰা ওলাই আহোঁতে ভিডিঅ' কৰাই নহ'লে বাৰু যি নহওক এতিয়াৰ পৰা আমি যি কৰোঁ সকলোখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম এতিয়া আহি আমি দুইটাই জীৱনত প্ৰথমবাৰ লং ড্ৰাইভত আহিছোঁ কেনেকুৱা লাগিছে মজা টিকা বিষ হৈ গৈছে ৱাও ভিউটো কিমান ধুনীয়া লাগিছে নহয়নে এতিয়া টাইম হৈছে 4:30 আৰু আমি খুৰাহঁতৰ ঘৰ পাওঁতে হয়তো ৰাতি এন্ধাৰে হৈ যাব গুৱাহাটী কামাখ্যা মন্দিৰৰ ওচৰত আৰু খুৰাহঁতৰ ঘৰৰ পৰা মানে মোৰ এক্সাম প্লেচটো ইমান দূৰ নহয় ফাইনেলি আমিও আহি গুৱাহাটী পালোহি আৰু এতিয়া টাইম হৈছে মই মানে গোটেই বাটটো টাইম চাই আহি আছোঁ কাৰণ প্ৰথমবাৰ এনেকৈ মানুহজনৰ লগত লং ড্ৰাইভত আহিছোঁ এতিয়া আমি ফচি গ'লোঁ এইফালে দুয়োটাই ৰাস্তা পাহৰিলে আমাৰ মানে ৰাস্তা ভুল হৈ গ'ল আৰু এতিয়া লোকেশ্যন যাব নোৱাৰাৰ কাৰণে আমি গোটেই ঘূৰি ফুৰিলোঁ আৰু ঘূৰি শেষত সঠিক ৰাস্তাত আহি আছোঁ আৰু এন্ধাৰে হৈ গ'ল তেতিয়ালৈকে একদম কৈছোঁ নহয় কাণ বেয়া হৈ গৈছে মানে কাণ মই একদম সোপা মাৰি যাব লগা হৈছে গাড়ীবিলাকৰ আৱাজটো ইমান বেছি হৈছে এইফালে মানুহজন আৰু ভাইটিৰ হেনো বাইক চলাই আমনি লাগিছে আৰু এইফালেদি ভোকো লাগিছে সেইকাৰণে আমি এতিয়া ইয়াতে কিবা এটা খাবলৈ আহিছোঁ গাইছ এতিয়া আমি খাব ওলাইছোঁ বহুত দেৰি হয় খাব পৰা নাই অকণ লাগি গৈছে খাব পাইছানে নো এতিয়া জাষ্ট খাই বৈ হৈছে আমাৰ এতিয়া যাম আমি খুৰাহঁতৰ ঘৰত এইফালে এয়া খাই আছে খোৱাত মানে বহুত লেজি হয় আমি ব্ৰিজৰ ওপৰেদি গৈ আছোঁ আৰু দেখিছেনে মানুহবিলাকৰ ঘৰবোৰ ব্ৰিজবিলাকতকৈ বহুত ওখ আৰু ইয়াত লাইটবিলাকে জিলিকি থাকে দুখনমান ব্ৰিজ পাৰ হোৱাৰ পাছতে আমি আহি পালোঁ কামাখ্যা মন্দিৰৰ গেটখন আৰু গেটখনৰ তলেদি সোমাই আহিলে আমি খুৰাহঁতৰ ঘৰলৈ যাব পাৰোঁ খুৰাহঁতৰ ঘৰলৈ যোৱা ৰাস্তাটো একদম বহুত ওপৰলৈ উঠিব লাগে দিনত বাৰু আপোনালোকক ভালকৈ দেখুৱাবলৈ চেষ্টা কৰিম আমিও আহি খুৰাহঁতৰ ঘৰ পালোহি এতিয়া আৰু এখেত হৈছে মোৰ খুৰা আৰু খুৰাক মানুহজন আৰু ভাইটিয়ে প্ৰথমবাৰ লগ পাইছে সেয়েহে সিহঁতে মিলি কথা পাতি আছে তাৰপাছতে খুৰীয়ে আমাৰ সকলোৰে বাবে চাহ লৈ আহিলে আৰু এতিয়া আমি চাহ খাই লওঁ দেই তুমি লাজ কৰিছানে ইপিনে চোৱা তুমি লাজ কৰিছানে চাই বা এইপিনে চাই দিয়া মোবাইলত ব্যস্ত ন আমি খুৰীহঁতৰ ঘৰ আহি পোৱালে প্ৰায় 9টামান বাজিছে আৰু তেনেকুৱাতহে আমি আহি পাইছোঁ গুণ্ডু বেটাই বোলে মোৰ লগতহে বহি ভাত খায় সেইকাৰণে সি সেয়া তাতে ঠেহ পাতি আছিলে এইফালে চোৱা লাজ কৰি আছে বহুত একেবাৰে এইফালে এয়া মানুহজনে ভাত খাই আছে লগতে মই আৰু মোৰ ওচৰতে কণমানি ভাইটিটোও খাই আছে এতিয়া ধুনীয়াকৈ চাইছে এইটোৱে হৈছে মোৰ মানুহজনী খুৰাকৰ ঘৰ গুৱাহাটী টাউনত এনেকৈ যে পাহাৰৰ ওপৰত ঘৰ সাজি আছে মই মানে আচৰিত খাইছোঁ এইবাৰ প্ৰথমবাৰ আহিছোঁ যে ইমান ওপৰত ঘৰ সাজি আছে নহয় ভয়ে লাগে মোৰ গুড মৰ্ণিং গাইজ এতিয়া আমি অলপ মৰ্ণিং ৱাক কৰিব আহিছোঁ এয়া আমাৰ দেহী অলপ ঘূৰাবলৈ আহিছে দেখি এইটোত কি আছে এইটো মন্দিৰ নেকি গোঁসাই ঘৰ
এইফালে দেখিছেনে আপোনালোকে অকণমান খুৰীহঁতৰ ঘৰৰ পৰা ওপৰৰ পাহাৰত উঠিলে ধুনীয়া মনোমোহা দৃশ্য এটা দেখিবলৈ পোৱা যায়। আৰু এয়া দেখিছেনে খুৰীহঁতৰ ঘৰৰ মানে টিংপাতকেইখনহে দেখি থকা যায়। এইফালে আকৌ মানুহজনে মধুৰিআম পাৰি আছে। দেখিছেনে বাৰু গছজোপাত কিমান ধুনীয়াকৈ পকি পকি আছে। খুৰীহঁতৰ মানে খাবলৈ সময়ে নাই, ল'ৰা ছোৱালীকেইটাও নাখায় আৰু সেইকাৰণে মানে গছতে পকি পৰি তেনেকেই বেয়া হৈ যায়গৈ। খুৰীহঁতৰ মানে ঘৰটো যিখিনি ঠাইত বনাইছে সেই ঠাইখিনি মাটিও মানে সমান নাছিলে, খুৰীহঁতে কাটি কাটিহে সমান কৰি লৈছে। ধৰিবই পৰা নাই মুখখন, পাতটো আমত আছে। মধুৰিআম ল'লা? এতিয়া আমি খৰধৰকৈ ভাতকেইটা খাই এক্সাম দিবলৈ যাব ওলাইছোঁ। যিহেতু আমাৰ এক্সামৰ ৰিপৰ্টিং টাইম আছিল 7:30 to 8 AM। এতিয়া মই এক্সাম দি কৰি আহি পালোঁ। এক্সাম মোৰ একেবাৰে বেয়া হৈছে। তাৰপাছতে আমি এক্সাম প্লেছৰ ওচৰতে থকা ডিকাথলনত আহি সোমালোহি। আপোনালোকে স্পৰ্টছৰ বিভিন্ন ধৰণৰ সামগ্ৰীৰ লগতে বহুতো কিবা কিবি পাব। এই পুতলাটো দেখি সঁচাকৈ এজন মানুহ বহি থকা যেন পাইছিলে। মানুহজনে মিষ্টাৰ ইণ্ডিয়াৰ দৰে কেপ এটা চালে। মোৰ ফালে চোৱা একদম মজা লাগিছে। সদেহাই পিন্ধা কেপটো ভাল লাগিছে আৰু ষ্টাইলটো পিন্ধা হৈছে মানে সেইটো কাৰণে ভাল লাগিছে। আৰু মোৰ লগত কেনেকুৱা লাগিছে বাৰু? এইফালে এয়া ভাইটিয়ে কি চলাইছে দেখিছেনে বাৰু? এইখন কি চাইকেল, মই মানে নামটো নাজানো, আপোনালোকে জানে যদি কমেণ্ট কৰি জনাবচোন। ভাইটিকে দেখি মানুহজনেও ৰ'ব নোৱাৰিলে আৰু তেখেতেও এয়া চাইক্লিং কৰিব গৈছে। এইখন আপোনালোকে ক'ত দেখিছে বাৰু? কৈমিলনে যে চাইকেলৰ দৰে এখন চলাই ফুৰে সেইখনৰ সৈতে ছেইম হয়নে বাৰু? চলাই কিন্তু ভাল লাগিছে। তেখেতকে দেখি ময়ো ৰ'ব নোৱাৰি আকৌ ময়ো চলাব বিচাৰিছোঁ। আমাক দেখি মানুহজনীও পৰিব গৈছিল, কিন্তু মানুহজনী পৰিব বুলি ভয় কৰি আছে। लेकिन ये साला कर क्या रहा है यहाँ पे? যিসকলে মানে ঘূৰি ভাল পায় তেওঁলোকে লগত এইটো লৈ ফুৰে কিজানি। মানে প্ৰাইচটো যদি কম হ'লে হয় কিজানি ময়ো ল'লোঁ হয়, বাট প্ৰাইচটো মানে মই এফৰ্ড কৰিব নোৱাৰোঁ আৰু 10,000 এটা। মানুহজনৰ ল'বলৈ মন আছিলে, বাট এইটো আমাৰ একো কামৰ নহয়। তাতকৈ আমি সেই 10,000টোৱেদি বহুত কিবা কিবি কৰিব পাৰিম, হয়নে নহয় আপোনালোকে কওকচোন বাৰু ৰাইজসকল। এতিয়া আমি তিনিটাই মিলি আইচক্ৰীম এটা খাই লওঁ। আইচক্ৰীম খাই শেষ কৰিব পৰা নাই, এইফালে আকৌ ধাৰাসাৰ বৰষুণ আহিবলৈ ধৰিলে। এতিয়া এয়া বৰষুণতে তিতি তিতি ঘৰ নাপালে পিছত আৰু ঘৰলৈ যোৱাটো অসম্ভৱেই হৈ যাব। আমি গুণ্ডু বেটা আৰু মই লুকুৰ কাৰণে ৰৈ আছোঁ। তুমি কালৈ ৰৈ আছা? লুকুবালৈ ৰৈ আছা? লুকুবাক কোনে আনিব গৈছে নো? অঁ, ভিনদেউৱে আনিব গৈছে। এতিয়া আমি অলপ ঘূৰিব আহিছোঁ গোটেইকেইটাই। এটা বস্তু দেখিলোঁ, আপোনালোককো দেখুৱাই আছোঁ। এইখন দেখিছেনে দলং বনাই আছে? যেতিয়া মই প্ৰথম চাকৰিত জইন কৰিছিলোঁ, ইয়াতে আহি মই এপইণ্টমেণ্ট এটা লৈছিলোঁহি। দেখিছে আমাক ইয়াতে এপইণ্টমেণ্ট এটা দিয়া হৈছিল। ফেঞ্চি বজাৰ। এতিয়া আমি ফেঞ্চি বজাৰলৈ আহিছোঁ। এইফালে মানুহজনী আহি পাই একদম টিকলু টিকলু আইনা চাই আছে। মানে কি ক'ব গাইছ, মানে দিনক দিনে মানে সৰু পোৱালীৰ নিচিনাহে হৈ গৈ আছে। সৰু সৰু বস্তুবিলাকহে পচন্দ কৰে গাইছ। মানুহজনীয়ে প্ৰথমবাৰৰ কাৰণে আহিছে। ইয়াত যদি এৰি থৈ যাওঁ মানে হেৰুৱাই থাকিব। ইয়াত দেখিছে দোকানে দোকান। জানো নাজানো গাইছ, য'তেই নাযাওক কিয় মানে কিটচেনৰ বস্তু দেখিলে ৰ'বই নোৱাৰি, মানে একদম খাবই কম্পালচৰি। ইয়াত কিন্তু মানিছোঁ দেই, ইমান দামী দামী ভেৰাইটিজ বস্তুবিলাক আছে মানে কিটচেনৰ আৰু ৰাইচ কুকাৰ হওক, হট কেছ হওক, এভৰিথিং মানে ইয়াত বহুত ভাল ভাল বস্তু পোৱা যায় কিন্তু দেই। এইখন কি বেলনা নেকি? এইফালে এয়া মানুহজনে কণমানিজনৰ লগত খেলি আছে। সি একদম ভিনিয়েকৰ লগত খেলিবলৈ পাই খুব ভাল পাইছে।
এয়া দেখিছে নহয় আপোনালোকে কাইলৈ যিহেতু ভিনিয়েক যাবগৈ সি মানে আজিয়ে হেঁপাহ পলোৱাই ভিনিয়েকৰ লগত খেলি গৈছে কাইলৈৰ পৰা ভিনিয়েকক নাপাব যে ये बालक है हाय बेबी सॉरी बेबी খেলি থাকোঁতে বহুত টাইম হৈ গ'ল এতিয়া আমি ৰাতি ভাত সাজ খাই শুই যাওঁ যিহেতু আমি কাইলৈ ৰাতিপুৱা সোনকালে গুচি যাব লাগিব এয়া দেখিছেনে খুৰীয়ে ভেবেলতা আৰু মাছৰ জোল বনাইছিল বহুত টেষ্টি হৈছে কিন্তু দেই The next day. এতিয়া মই দাঁত ব্ৰাছ কৰি আহিলোঁ মুখ হাতখিনি ধুই ল'লোঁ এতিয়া অকণমান ফুৰিবলৈ যাওঁ বুলি ভাবিছোঁ এইফালে মানুহজনো এতিয়া উঠি আহিছে গুড মৰ্ণিং গাইজ গুৱাহাটী খুৰীহঁতৰ ঘৰত থকা আজি প্ৰায় আমাৰ 3 দিনেই হ'ল মোৰ যিহেতু ৰেলৱে RRB NTPCৰ এক্সাম আছিলে সেইবাবে আমি সোমবাৰে ভাটিবেলাই আহিছিলোঁ যোৱাকালি 7টামান বজাৰ পৰাই গোটেই ৰাতিটো বৰষুণ দিছে এতিয়াও অলপ অলপ কিনকিনকৈ ছটিয়াই আছে কিন্তু তথাপিও এতিয়া মানে মানুহ ওলাব কৰিব পাৰিছে আৰু আহকচোন আপোনালোকক এতিয়া পাহাৰৰ ওপৰত বৰষুণ হ'লে ভিউটোনো কেনেকুৱা লাগে সেইটোকে দেখুৱাওঁ এইফালে দেখিছেনে এই পাহাৰখনৰ এইখিনি তলতে কামাখ্যা মন্দিৰটো আছে কিন্তু ভালকৈ জুম কৰি দেখুৱাবহে পৰা নাযায় মানে গছ গছনিবিলাকৰ পৰা এইফালে মই মানুহজন আৰু এয়া দেহি তাই আগে আগে গৈ আছে আমি তিনিওজনে বাট ফুৰিবলৈ আহিছোঁ এতিয়াও মানে কিনকিনকৈ বৰষুণ ছটিয়াই আছে গোটেই ৰাতিটো বৰষুণ পৰাৰ ফলত আজি ৰাস্তাবিলাক মানে পিছল হৈ আছে এইফালে ইয়াৰ তললৈ যাব লগা হ'লে শ্লিপে কৰিব চাগে এইফালে দেখিছেনে মানুহজনে এক্সাৰচাইজ কৰি কৰি গৈ আছে আৰু এইফালে এয়া পাহাৰৰ ওপৰত এতিয়াও বৰষুণ পৰিয়ে আছে আমি পাহাৰৰ একেবাৰে বহুত ওপৰত আছোঁ আমাৰ তলতো দেখিছেনে বহুত মানুহ আছে কিন্তু গছ গছনিবিলাকৰ পৰা আপোনালোকক দেখুৱাব পৰা নাই সুধিছানে বৰষুণ পৰি আছে দেখোন যাবাগৈনে পিছল হৈ আছে এইবিলাক চব এইফালে মানুহজনে আগে আগে দেখি আৰু যাব পৰা যাবনে পাৰিম ব'লা এতিয়া গাইজ কিমান শ্লিপ হ'ব এতিয়া এয়া দেখিছেনে এনেকুৱা ৰাস্তাটো স্কুটি বাইক চলোৱা এৰা নাই গাইজ পাহাৰৰ ওপৰৰ পৰা তললৈ আহোঁতে প্ৰব্লেম নাই কিন্তু ওপৰলৈ উঠোঁতেহে বহুত কষ্ট হয় ৰখিবই নোৱাৰি ন বেং মাৰিব এইটোতো আৰু বেয়া এই দেখিহঁতৰ যে আগতে যে এটা পিকআপতে আহিব লাগিব তুমি মই জুম কৰি দেখাই দি আছো এই আচ্ছা উঠোঁতে মজা লাগিব ন গাইজ ইয়াত যে মানুহবিলাকে বাইক চলায় ওপৰলৈ উঠোঁতেহে চাবি অন কৰিবলৈ চলায় তললৈ নামোতে মানে চাবি অফ কৰিয়ে চলায় ভৰি বিষালে দেখিয়ে দেখিছে আগত আহি ৰখি আছে হয়নে জেঠাই কালি গোটেই ৰাতিটো বৰষুণ পৰি আছে কালি গোটেই ৰাতিটো বৰষুণ পৰি আছে বোলো বৰষুণ গোটেই ৰাতিটো পৰিছে য'ত শুইছোঁ তাৰমানে কি হ'ল এটা লিক আছিল নেকি কিবা গজালৰ আহি মাথাতে পৰিছে আহি মোৰ বৰষুণ টুপ টুপ তাৰপিছত মই উল্টা চাইডে হৈ ৰাতি বৰষুণত তিতি তিতি শুই আছা ৰাইজসকল এইফালে দেখিছেনে পাহাৰৰ পৰা বৰষুণৰ ধোঁৱা ওলাই আছে
ধেমালি কৰিছোঁ মানে গোটেই পাহাৰৰ ওপৰখিনি নেদেখা হৈ আছে গোটেই কুঁৱলী হৈ আছে বহুত মানুহ আছে ইয়াত আপোনালোকে গছবিলাকহে চাগে দেখিছে কিন্তু সেই ঠাইলৈ গ'লে আপোনালোকে বহুত মানুহ পাব ইয়াত বিভিন্ন ধৰণৰ মানুহ আছে বহুত ওপৰলৈকে মানুহ আছে জানে এইটো চাইডে ঝৰ্ণাখন আছে ন মোৰ এই ঝৰ্ণাখন এইটো চাইডে আছে ঝৰ্ণাখন চাব যাব মন আছিলে গম পাইছানে ঝৰ্ণাখন চাব যাব মন আছিলে মোৰ কিন্তু বহুত দূৰ হৈ যায় ন এয়া দেহি স্কুল যাব ওলাইছে বায়েকে চুলি গুঠি দি আছে হৈছে আৰু ন গুঠি কি লৈ আছা এইটো তলত দি আছো আচ্ছা ইয়া খুৰা এইটো দেখিছেনে ইয়াৰ ঠেংখন দেখিছে এইটো এতিয়া কামুৰি দিয়ে নেকি কামুৰি দিছে নেকি নাই নাই কামুৰি দিব পাৰে পেলাই দিয়ে কেনেকুৱা ধৰণৰ পোকনো এইটো কি হ'ল কিয় কান্দিছা কিয় কান্দিছা কিয় এতিয়া চাহকাপ খাই লওঁ ইফালে এতিয়া ময়ো চাহ খাই লওঁ ইফালে দুইটাই মাংস টেষ্ট কৰি আছে বইল গাহৰি টেষ্ট কৰি আছোঁ আমাৰ খুৰাই বনাইছে বহুত ধুনীয়া বনাইছে তুমিও আহা খোৱাহি তেনেকৈ খালে ভাল লাগে এইটো মানে বিলাহী টপৰ নিচিনা বনাইছে ভাল নালাগিব ন চাহটো ধুনীয়া লাগিছে ৰেডি হোৱাত মানে মাইকী মানুহতকৈ লেজি দুয়োটাই ইয়াৰ চাহটো ভাল লাগিছে অঁ তাৰ চাহ বাই 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 বাবু যাওঁ দেই ৰখা যাবা বাই 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 দিয়া আকৌ গুৱাহাটীৰ চবতছে ডাঙৰ সেইখনে হৈছে গুৱাহাটী আটাইতকৈ দীঘল ব্ৰিজখন এতিয়া আমি যোৰাবাট পাৰ হৈছোঁহি খুৰাহঁতৰ ঘৰৰ পৰা ওলাই আহোঁতে আমাৰ বহুত দেৰি হ'ল আৰু মানে বৰষুণ পৰি আছিলে যিহেতু গতিকে মানে ৰৈ আহি আছোঁ আমাৰ ভোক লগাৰ বাবে আমি ৰেষ্টুৰেণ্ট এখনত সোমালোঁ আৰু ৰেষ্টুৰেণ্টখনৰ নাম হৈছে নাহৰ ৰেষ্টুৰেণ্টখনৰ ডেক'ৰেশ্যনটো চাই মোৰ ভাল লাগিছে ভাবিছোঁ যেতিয়া আমি নিজে ঘৰ বনাম আমি তেতিয়া মানে সন্মুখত এটা বাঁহৰ ঘৰ সাজি এনেকৈয়ে ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি ৰাখিম এতিয়া আমি বাটতে আহি থাকোঁতে নাহৰ ৰেষ্টুৰেণ্টত সোমালোঁ আৰু ইয়াতে কিবা এটা খাবলৈ আহিছোঁ সোৱাদটো ঠিকে আছে বাট প্ৰাইচটো চাই মই ছেটিছফাই নহ'লোঁ মানে বহুত কম দিছে তেওঁলোকে ৰাইজসকল আমিও আহি এতিয়া ঘৰ পালোঁহি আৰু এয়া এফালে দেখিছেনে মানুহজনে আহি পাই চিধাই বিচনাত পৰি দিছে গাইজ বহুত ভাগৰ লাগিছে আজি কঁকাল চকাল বিষাই আহিছে বহুত ঘূৰিলোঁ আজিলৈ আৰু নোৱাৰোঁ ইমানতে সমাপ্ত হৈছে
আজিলৈ আমি ভিডিঅ'টো ইমানতে সামৰিছোঁ। বাই বাই। ভিডিঅ'টো সামৰণি কৰাৰ আগতে মই আপোনালোকক বস্তু এটা দেখুৱাব বিচাৰিছোঁ। এইফালে এয়া খুৰীহঁতে আমাৰ বাবে গিফ্ট দি পঠিয়াইছে। আপোনালোকক দেখুৱাওঁ খুৰীহঁতেনো আমালৈ কি দি পঠিয়াইছে। এইফালে এয়া খুৰীয়ে মোৰ বাবে চাদৰ মেখেলা এযোৰ দি পঠিয়াইছে। কালাৰটো একদম বহুত ধুনীয়া লাগিছে, মোৰ বহুত প্ৰিয়। আৰু দেখিছে কালাৰ লুকিং লাইক এ গুড। আৰু কাপোৰযোৰ বহুত ধুনীয়া, খুৰীয়ে দি পঠিয়াইছে মোৰ বাবে। আৰু এইফালে মানুহজনৰ বাবে গেঞ্জি এটা, আৰু এইফালে এখন পিন্ধা কাপোৰ, মানে গামোচা বুলি কয় আৰু আমাৰ অসমীয়াত এখন পিন্ধা কাপোৰ। একদম ঘৰতে বোৱা, ধুনীয়া। এইটো পিন্ধা গামোচা বুলি কয়। হয়, আমাৰহে বেয়া লাগিছে আমি একো এটা নিব নাপালোঁ। মানে আমি এক্সাম দিবলৈ গৈছিলোঁ, তেনেকৈ মানে ভবাই নাই আমালৈও কিবা এটা আনি থৈ দিব, বা আমিও একো এটা নিয়া কথা নাভাবিলোঁ। মানে বেয়া লাগিছে পিছতহে। গাইজ আমি মানে এক্সামৰ কাৰণেহে গৈছিলোঁ ন, মানে ইমান প্ৰিপেৰেশ্যন হৈ যোৱা নাছিলোঁ। খুৰীহঁতেও যে এনেকুৱা কৰিব আমি ভবা নাছিলোঁ।